Hello guys, আজি আমি শিকিম 3x3 Rubik's Cube beginner method কেনেকৈ মিলাব পাৰি। তো মোৰ ৰাইট সাইডৰ লেয়াৰটোক ক'ব R, লেফট সাইডৰ লেয়াৰটোক ক'ব L, ওপৰৰ লেয়াৰটোক ক'ব U, ডাউন লেয়াৰটোক ক'ব D, ফ্ৰণ্ট লেয়াৰটোক ক'ব F আৰু বেক সাইডৰ লেয়াৰটোক ক'ব B। তো ইয়াৰে বেসিক ভিডিও অলৰেডি বনোৱাই আছে, তাত যাই চাব পাৰে, বহুত ভালদৰে বুজি পাব। তো এতিয়া চাওক, আমি প্ৰথম বগা ফেজটোত গোটেই কমপ্লিট কৰিব লাগিব, বগাটো আমি গোটেই মিলাব লাগিব। তো তাৰ কাৰণে বগাটো আমি তলৰ ফালে ৰাখিম আৰু ওপৰত হালধীয়াটো ৰাখিম আৰু হালধীয়া ৰাখি হালধীয়াটো চেণ্টাৰত ৰাখি এইচ কেইটাত আমি বগা কৰিম, মানে আমি হালধীয়াটো চেণ্টাৰত ৰাখি বাকীকেইটা বগা এইচ বনাই প্লাছ কৰিম, এনেকৈ প্লাছ কৰিম। তো এতিয়া চাব লাগিল 4টা এইচ কোড আছে য'ত বগা ৰং আছে, 1 2 3 4টা। তো ইয়াত আৰু ইয়াত আছে বগা, তো ইয়াৰে এই দুটাক একেলগে ওপৰত আনিম। কেনেকৈ চাওক, F ৰিভাইজ R L ৰিভাইজ, তো এই দুটা ওপৰত আহিল। তাৰ পাছত এইটো এটা বগা আছে আৰু ইয়াত এটা বগা আছে, তো এই বগাটোতো ওপৰত আহিবই কাৰণ ইয়াতে বগা খালী এটা আছে, বগা নাই। তো ইয়াতে একবাৰ ওপৰত উঠাই দিলে বগাটো কমপ্লিট হৈ যাব। তো ইয়াতে চাওক, এই বগাটো ওপৰত আহিলে এই বগাটো ইয়াতে গুচি যাব আৰু ইয়াতে নিমিলিব। তো যদি বগা ইয়াতে থাকে, এই ইয়াতে ৰাইট সাইডত বগা থাকিলে তো ৰাইট সাইডৰ লেয়াৰটো খালী থাকিব লাগে। তো এই খালী কেনেকৈ হ'ব, তো ইয়াতে চাওক, ইয়াতে বগা নাই, তো ইয়াতে আনিব লাগিব। কেনেকৈ, U ৰিভাইজ R, তো ইয়াতে প্লাছ হ'ল। প্লাছ হোৱাৰ পাছত আমি এই চেণ্টাৰৰ লগত চেণ্টাৰৰ কালাৰটোৰ লগত এইচৰ কালাৰটো মিলাব লাগিব আৰু ওপৰত বগা থাকিব লাগিব। তো ইয়াতে এই চেণ্টাৰটো আৰু এইচটো মিলা নাই, এবাৰ U আৰু মিলা নাই, U মিলা নাই, U এবাৰ চব মিলি আছে। বগা ৰঙা চেণ্টাৰ, ৰঙা এইচ আৰু ওপৰত বগা, তো ইয়াতে F দুইবাৰ, Fটো দুইবাৰ দিয়াৰ পাছত নেক্সট সাইডটোত এইটো অলৰেডি মিলিয়ে আছে দুইবাৰ, ইয়াতেও মিলি আছে F দুইবাৰ, ইয়াতেও মিলি আছে F দুইবাৰ। যদি এনেকৈ মিলি নাথাকে তেতিয়াহ'লে আমি ঘূৰাব লাগিব, মিলা নাই, এবাৰ ঘূৰাম, মিলিছে। তো ওপৰত এনেকুৱা গোটেইকেইটা মিলাম। যদি কেতিয়াবা এনেকৈ মিলে ৰঙা চেণ্টাৰ আৰু ৰঙা এইচ কিন্তু ইয়াতে বগা নাই, তো আমি ইয়াতে F দুইবাৰ দিলে নহ'ব, ইয়াতে নিমিলিব। ওপৰত বগা থাকিব লাগিব, এইচটো আৰু চেণ্টাৰটো কালাৰ একে হ'ব লাগিব, তেতিয়া আমি F দুইবাৰ দিলে মিলিব। তো এতিয়া আমি কৰ্ণাৰ মিলাম। কৰ্ণাৰকেইটা কেনেকৈ মিলিব, কৰ্ণাৰত 3টা কালাৰ থাকে, তো ইয়াতে কি কালাৰ লাগিব, ৰঙা, সেউজীয়া আৰু বগা। এইটো কেনেকৈ গম পায়, ইয়াতে চেণ্টাৰ চাই ইয়াতে কি কালাৰৰ কৰ্ণাৰ হয় সেইটো গম পোৱা যায়। ইয়াতে আছে চেণ্টাৰৰ ৰঙা, ইয়াতে সেউজীয়া আৰু ইয়াতে বগা, তো ইয়াতে লাগিব ৰঙা, সেউজীয়া, বগা। তো এনেকুৱা ক'ত আছে এইটো কালাৰ, এইটো কৰ্ণাৰ ইয়াতে যাব। তো ইয়াৰ কাৰণে তো এই কৰ্ণাৰটোৰ তলত আনি ইয়াতে মিলাব লাগিব। কেনেকৈ, R ৰিভাইজ D ৰিভাইজ R U, তো ইয়াতে তলত আহিল। তো ইয়াতে তলত আহি এইটো কৰ্ণাৰটোক কোনটো ছাইডত লাগিব, তো চাওক ইয়াতে লাগিব ৰঙা, সেউজীয়া, বগা।
ৰঙা সেউজীয়া বগা তো এই কৰ্ণাৰটো ইয়াতে যাব সেইকাৰণে ইয়াৰে তলত আনিব লাগিব তো ইয়াৰে তলত আনি R ৰিভাইজ D ৰিভাইজ R D ইয়াতে আহিল তো ইয়াতে চাওক ইয়াতে লাগে নীলা ৰঙা বগা তো নীলা ৰঙা বগা এইটো আমি এতিয়া ওলাই তলত আনি তলৰ পৰা ইয়াতে মিলাব লাগিব সেম ফৰ্মুলা তো ইয়াৰে তলত আহিল এইটো কৰ্ণাৰ তো যেতিয়ালৈকে নিমিলে তেতিয়ালৈকে R ৰিভাইজ D ৰিভাইজ R D এইটো মেথড এইটো সূত্ৰ মাৰি দিলে মিলি যাব তো ইয়াতে লাগে কমলা নীলা বগা এইটো তো ইয়াতে সেইটো সূত্ৰ মাৰি দিলে ইয়াতে আহিল আৰু এতিয়া চাওক এইটো কৰ্ণাৰ ইয়াতে যাব তো ইয়াৰে তলত কৰ্ণাৰটো আনো একবাৰ নাই আহা এইবাৰ আহিছে তো আহি এইটো কৰ্ণাৰটো ইয়াতে যাব সেইকাৰণে R ৰিভাইজ D ৰিভাইজ R D এইটো যেতিয়ালৈকে মিলি নাযায় তেতিয়ালৈকে এইটো সূত্ৰ মাৰি দিলে মিলি যাব এতিয়া চাওক বগা চাৰফেচটো গোটেই মিলিছে আৰু কাণৰ কালাৰকেইটাও গোটেইকেইটা একে হৈ আছে তো এতিয়া আমাৰ ফাৰ্ষ্ট লেয়াৰ কমপ্লিট এতিয়া চাওক এতিয়া বগা গোটেই চাৰফেচটো মিলাৰ পাছত আমি বগাটো তলৰ ফালে ৰাখি এই সেকেন্ড লেয়াৰৰ এজ কেইটা মিলাব লাগিব এই সেকেন্ড লেয়াৰৰ এজ কেইটা মিলাম কেনেকৈ মিলাম ইয়াতে চাওক নীলা আৰু ৰঙা এই নীলা ৰঙাৰ এজটো আমি ক'ত আছে চাব লাগিব এইটো এজ ইয়াতে যাব তো এইটো এজ ইয়াতে যাব কাৰণে ফ্ৰণ্ট সাইডত আছে ৰঙা তো ৰঙাৰ ঠাইত লৈ যাই ইয়াতে আমি উল্টা টি এটা বনাম এজটো এতিয়া আমি নাচাই এনেকৈ এটা টি বনাম আৰু টি বনাৰ পাছত ওপৰত আছে নীলা সন্মুখত আছে ৰঙা তো আমি ৰঙাৰ ঠাইত টি বনাই চাম এইটো ৰাইট সাইডে যাব নে লেফ্ট সাইডে যাব তো এইটো যাব লেফ্ট সাইডে তো লেফ্ট সাইডৰ সূত্ৰটো আমি এপ্লাই কৰিম ইয়াত U ৰিভাইজ L ৰিভাইজ U L U F U ৰিভাইজ F ৰিভাইজ তো এতিয়া চাওক এইটো কমপ্লিট মিলি গৈছে ঠিক একে ধৰণৰ ইয়াতে আছে নীলা আৰু ওপৰত আছে কমলা তো নীলা সাইডত লৈ যাম যাই পেলাই ইয়াতে এটা টি বনাম এনেকৈ টি এটা বনাম টি বনাৰ পাছত আমি চাম এই এইটো কোনফালে যাব ৰাইট সাইডে নে লেফ্ট সাইডে তো লেফ্ট সাইডে যাই আছে এইটো কমলা আছে ইয়াত তো কমলা ওপৰত আছে ইয়াতে টি হৈ আছে তো ইয়াতে লেফ্ট সাইডে যাব ইয়াতে খাব তো সেইকাৰণে লেফ্ট সাইডৰ সূত্ৰটো আকৌ এবাৰ লগাম তো এবাৰ চাম ইয়াতে তো ইয়াতো লেফ্ট সাইডে যাই আছে তো লেফ্ট সাইডৰ সূত্ৰটো ইয়াতে এবাৰ মাৰিম তো এতিয়া চাওক এইটো ইয়াতে যাব তো সন্মুখত আছে সেউজীয়া আৰু ওপৰত আছে কমলা এতিয়া চাওক সেউজীয়াটো ফালে আনি ইয়াতে উল্টা টি এটা বনাই এইটো যাব ৰাইট সাইডে কাৰণ ইয়াতে কমলা ওপৰত আছে আৰু কমলা ৰাইট সাইডে আছে তো ৰাইট সাইডৰ সূত্ৰটো হ'ল U ৰিভাইজ R ৰিভাইজ U ৰিভাইজ F ৰিভাইজ U F তো এতিয়া সেকেন্ড লেয়াৰো কমপ্লিট এতিয়া আছে ওপৰৰ লাষ্ট লেয়াৰ তো এতিয়া চাওক লাষ্ট লেয়াৰত প্ৰথম তিনিটা কেছ হয় মোৰ তাতে মাইনাছ আহিছে তো মাইনাছৰ কাৰণে এটা সূত্ৰ আছে F R U ৰিভাইজ U ৰিভাইজ F ৰিভাইজ তো এতিয়া প্লাছ হয় তো চাওক কেতিয়াবা মাইনাছ নাহি এনেকৈ চিধা ডট এটা আহে তো ডট আহিলে
ইয়াতে আমি ডট নাহিলে ইয়াতে আমি এফ আর ইউ আর রিভাইজ ইউ রিভাইজ এফ রিভাইজ তো এতিয়া আহিব উল্টা এল উল্টা এলটো আমি পজিশ্যনত লৈ উল্টা এলৰ সূত্ৰটো আমি ইয়াতে লগাম তো উল্টা এলৰ সূত্ৰটো লগাৰ পাছত আমি ইয়াতে প্লাছ আহে এতিয়া চাওক এতিয়া কেতিয়াবা ডট নাহি মাইনাছ নাহি কেতিয়াবা এনেকৈ এটা আহে উল্টা এল এইটো এনেকৈ এল নকৰি আমি ৰাখিম এনেকৈ এটা উল্টা এল এতিয়া আমি উল্টা এল কৰি ইয়াতে এটা সূত্ৰ মাৰিম এফ ইউ আর ইউ রিভাইজ আর রিভাইজ এফ রিভাইজ তো এই তিনিটা কেছে হয় প্লাছ আহিছে প্লাছ অহাৰ পাছত আমি এতিয়া চাম ইয়াৰে এইচ গোটেইকেইটাৰ যিকোনো দুটা এইচ ইয়াৰে চেণ্টাৰৰ লগত মিলি থাকিব তো ইয়াতে মিলা নাই ইয়াতে মিলাল ইয়াতে মিলা নাই ইয়াতে মিলা নাই এইটো মিলিছে এই দুটাত মিলিছে কিন্তু এই দুটাত মিলা নাই তো যিকোনো দুটা চেণ্টাৰৰ লগত দুটা এইচ মিলি থাকিব আৰু ইয়াতে প্লাছ হ'ব তো মিলা সাইডকেইটা আমি এটা বেক সাইডে ৰাখিম আৰু এটা ৰাইট সাইডে ৰাখিম এটা বেক সাইডে এটা ৰাইট সাইডে ৰাখি ইয়াতে এটা সূত্ৰ লগাম আর ইউ আর রিভাইজ ইউ আর ইউ দুইবাৰ আর রিভাইজ এণ্ড ইউ তো ইয়াতে চাওক গোটেইকেইটা এইচ গোটেইকেইটা চেণ্টাৰৰ লগত মিলি গ'ল আৰু কেতিয়াবা প্লাছ হৈ কেতিয়াবা অপজিট ছাইডকেইটা মিলে কিন্তু অপজিট ছাইড নিমিলে মানে অপজিট এইচকেইটাৰ লগত অপজিট চেণ্টাৰকেইটা মিলি থাকিব কিন্তু ইয়াৰে ছাইডৰ অপজিট কেইটাত নিমিলে তাৰ কাৰণে এটা সূত্ৰ আছে এম ইউ এম টু ইউ এম টু ইউ এম ইউ টু এম টু ইউ টু তো এতিয়া আমি কৰ্ণাৰকেইটা মিলাব লাগিব কৰ্ণাৰ মিলাৰ আগত আমি চাম ইয়াতে যিকোনো কৰ্ণাৰ এটা ইয়াৰে চেণ্টাৰৰ লগত মিলি থাকিব আৰু যদি নিমিলে যিকোনো সাইড এটা লৈ ইয়াতে এটা সূত্ৰ লগাব লাগিব ইউ আর ইউ রিভাইজ এল রিভাইজ ইউ আর রিভাইজ ইউ রিভাইজ এল এতিয়া যিকোনো এটা কৰ্ণাৰ চেণ্টাৰৰ লগত মিলি থাকিব এইটো মিলিছে বাকীকেইটা মিলা নাই তো ইয়াতে এই কৰ্ণাৰটো এই চেণ্টাৰ কেইটাৰ লগত মিলিছে তো এই কৰ্ণাৰটো ইয়াতে লাগিব কিন্তু এইটো উল্টা হৈ আছে এতিয়া এই মিলা কৰ্ণাৰটো ৰাইট সাইডে ৰাখি এই সেম সূত্ৰটোৱে আকৌ এবাৰ লগাম ইউ আর ইউ রিভাইজ এল রিভাইজ ইউ আর রিভাইজ ইউ রিভাইজ এল এতিয়া চাওক গোটেইকেইটা কৰ্ণাৰ চেণ্টাৰৰ লগত মিলি আছে কিন্তু এই দুটা উল্টা মানে ইয়াতে লাগিব কিন্তু উল্টা হৈ আছে তাৰ কাৰণে আমি ইয়াতে চাওক এই কৰ্ণাৰটো ইয়াতে লাগিব আৰু এইটো কৰ্ণাৰ ইয়াতে লাগিব তো ইয়াতে যিকোনো এটা কৰ্ণাৰ লৈ আর রিভাইজ ডি রিভাইজ আর ডি যেতিয়ালৈকে এইটো নিমিলে তেতিয়ালৈকে আর রিভাইজ ডি রিভাইজটো লগাব লাগিব কিন্তু ইয়াতে চাওক ইয়াতে মই লগালোঁ এইটো মিলিল কিন্তু এইটো মিলা নাই আৰু এইকেইটা গোটেই ভাঙি গ'ল এতিয়া চাওক এইটো মিলিছে কিন্তু এইটো মিলা নাই এই নিমিলাটো আমি ইয়াতে এনেকৈ ইউ ৰিভাইজ কৰি ইয়াতে আনিম আৰু সেই একে সূত্ৰটো লগাম আর রিভাইজ ডি রিভাইজ আর ডি আর রিভাইজ ডি রিভাইজ আর ডি আর রিভাইজ ডি রিভাইজ আর ডি আর রিভাইজ ডি রিভাইজ আর ডি
এণ্ড ইউ। তো সেনেকৈ গোটেই কিউবটো মিলা হয় বিগিনাৰ মেথডত।